বহুদিনৰ আগতেই সাংবাদিক হোৱাৰ এটা সপোন মনত পুহি ৰাখিছিলোঁ। তাৰপিছতেই সাংবাদিকতা আৰু গণসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলোঁ আৰু তাৰপিছতেই যাত্ৰা আৰম্ভ হ'ল সাংবাদিকতাৰ। এই যাত্ৰাত যেতিয়া খোজ দিলোঁ তেতিয়া আচলতে প্ৰথমতে মই বেলেগ পৰ্টেল চেনেলত কাম কৰিলোঁ। দৈনিক জনমভূমি প্ৰেছতো ইণ্টাৰ্ণশ্বিপ কৰিলোঁ। তেনেধৰণেৰে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হ'লোঁ আৰু তাৰপিছতেই লাহে লাহে মোৰ মনলৈ আহিল, যিহেতু বৰ্তমান ডিজিটেল যুগত আমাৰ প্ৰত্যেকৰে হাতত একোটাকৈ স্মাৰ্টফোন থাকেই। এই স্মাৰ্টফোনৰ যুগত আৰু ডিজিটেল যুগত ইতিমধ্যে আমি দেখিছোঁ যে বহু ডিজিটেল মিডিয়াৰ সৃষ্টি হৈছে আৰু মই তিয়কৰ পৰা যথেষ্ট সাহস কৰি এই ডিজিটেল মিডিয়া খবৰ 24x7 অসমৰ জন্ম দিলোঁ আৰু লাহে লাহে মোক সহায় কৰিবলৈ, মোক বহুতে উৎসাহ দিবলৈ, মোৰ এই ক্ষেত্ৰত বহুতে মোক হাত ধৰি আগুৱাই নিবলৈ মোক লগ দিলে। তাৰ বাবে মই সকলোৰে ওচৰত চিৰকৃতজ্ঞ। আপোনালোকৰ সহায় আশীৰ্বাদতে আমাৰ এই চেনেলটোৱে 3টা বছৰ অতিক্ৰম কৰিলে আৰু সেই উপলক্ষে এই 3 বছৰ অতিক্ৰম কৰাৰ উপলক্ষে 2023 চনত এই অক্টোবৰ মাহতেই আমাৰ খবৰৰ নতুন কাৰ্যালয় এটি মুকলি কৰিলোঁ আৰু লগতে আমি অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতা আৰু চেলফি প্ৰতিযোগিতাৰ বঁটা বিতৰণো কৰিলোঁ। অনুষ্ঠিত কৰা এই কাৰ্যালয় মুকলিত বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত আছিল। মোৰ এষাৰ নিমন্ত্ৰণতে যে আহিল তেওঁলোক, সঁচাকৈ মই ভাষাৰে বুজাব নোৱাৰিম। আৰু এয়া বিৰিঞ্চি কুমাৰ বৰা ছাৰে এয়া ফিটা কাটি আমাৰ নতুন কাৰ্যালয়টো মুকলি কৰিলে। লগতে ডক্টৰ কৰবী বাইদেৱেও সহায় সহযোগিতা আগবঢ়ালে। ইয়াৰ পিছতেই আমাৰ এয়া নতুন কাৰ্যালয়টি মুকলি হ'ল। নতুন কাৰ্যালয়ৰ ঠিকনা হস্পিটেল তিনিআলি নিয়াৰ এটিএমটোৰ ওচৰতে আছে। খুব অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ বাবে মই সকলোকে নিমন্ত্ৰণ জনাব নোৱাৰিলোঁ, লৰালৰিকৈ পাতিব লগা হ'ল। তাৰ বাবে মই দুখিত, কিন্তু আমাৰ খবৰৰ এই দুৱাৰখন আপোনালোকৰ বাবে খোলা আছে। আপোনালোক আহিব, ভাল লাগিব। আজি আমাৰ এই কাৰ্যালয়ৰ বন্তি প্ৰজ্বলন কৰিলে, মুকলি কৰাৰ পিছতেই বন্তি প্ৰজ্বলন কৰিলে শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু ডক্টৰ পংকজ গোস্বামী ছাৰ আৰু তুষাৰ পাল দাদায়ে। আজিৰ এই অনুষ্ঠানটি আঁত ধৰিবলৈ মই আমাৰ খবৰ 24x7ৰ সদস্য তথা মোৰ ছাত্ৰ মৰমৰ মাধুৰ্যক দায়িত্ব দিলোঁ আৰু মাধুৰ্যই খুব সুন্দৰকৈ অনুষ্ঠানটি আঁত ধৰিলে। আজিৰ এই অনুষ্ঠানটিত উপস্থিত থাকে অভিজিত খটীয়া দাদা, সংগীত শিল্পী অশোক ছাৰ, ছাত্ৰ সন্থাৰ ৰন্তু ভূঞা দা, ৰিতম, পাৰ্থপ্ৰতিম চুতীয়া দা, আমাৰ জ্যেষ্ঠ সাংবাদিক তথা মোৰ সকলো ক্ষেত্ৰতে মোক সহায় সহযোগিতা আগবঢ়োৱা ৰিজু দা, কানু দা, ৰূপক দা, মদন পাকবন্ধা দাদা, অনুৰাগ দা, সচেতন নাগৰিক দীপুল দাদা, চন্দন বৰা দাদা, মৰমৰ মুন্মী বাইদেউ, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক জয়ন্ত পাঠক দাদা, আভা বাইদেউ, হিমাংশু দা, সঞ্জীৱ দা, বিনীতা বৌ, জ্যেষ্ঠ নাগৰিক তথা বৰ্তা সুৰেন্দ্ৰনাথ বৰ্তা, মৰমৰ কল্যাণী নবৌ, বিজু শৰ্মা দা, দিগন্ত চাংমাই দাদা, প্ৰদ্যুৎ ধৰম দা, ৰশ্মি বা, লগতে বঁটা নিবলৈ বহুসংখ্যক ছাত্ৰ ছাত্ৰী আহিছিল। আৰু বিশেষকৈ মই ধন্যবাদ দিছোঁ আমাৰ বঁটা প্ৰদানত সহায় কৰা অভি শইকীয়া দা, অবিনাশ হাজৰিকা দা, দিগন্ত বৰা দা, অৰূপ জ্যোতি দাদা। আৰু লগতে আজিৰ এই অনুষ্ঠানটিত বিশেষভাৱে মই চাহৰ আপ্যায়ন কৰিছিলোঁ আৰু আপ্যায়নৰ ক্ষেত্ৰত সহায় কৰা মান্টু দাৰ লগতে মৰমৰ মুন্মী বায়ে, যি মুন্মী কিটচেন আচলতে নতুনকৈ আৰম্ভ কৰিছে। মুন্মী কিটচেনৰ চাপ্তা আৰু লাডু বৰ ধুনীয়াকৈ আনিলে আৰু আমাৰ চাহকাপ বৰ ধুনীয়া কৰি তুলিলে। লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ খবৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মৰমৰ বুবু অংকুৰ, গোপাল কৃষ্ণ বাঢ়ৈ দা, ৰেৱত, সৰু ভাই, সকলোকে মই এই ভিডিঅ'ৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদে আশা কৰিছোঁ এই খবৰ চেনেলটো সোনকালে আৰু ধুনীয়া হৈ পৰিব, জাকত জিলিকা হৈ পৰিব। মুঠতে লাগে আপোনালোকৰ আশীৰ্বাদ, আৰু যি ধৰণেৰে আশীৰ্বাদ দি আহিছে সেই ধৰণেৰে যেন সদায় আশীৰ্বাদ দি যায়। সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত হৈ বহু তিতা মিঠা অভিজ্ঞতা সৃষ্টি হ'ল, কিন্তু তাৰ মাজতে যেতিয়া ৰাইজৰ মৰম পাওঁ সঁচাকৈ ভাল লাগে। কেতিয়াবা থাকে এনেকুৱা মানুহ যি মোক ইমান উৎসাহ দিয়ে আগবাঢ়ি যাবলৈ, কিন্তু তাৰ মাজতে আকৌ দুই এজন থাকে যি মোক পিছলৈ টানি আনিব বিচাৰে। অৱশ্যে তেওঁলোককো মই এই ভিডিঅ'ৰ যোগেদি জনাওঁ যে মই সৰুৰে পৰা
ইমানেই সাহসী হৈ আহিছোঁ যে মোক কাৰোবাৰ কিছুমান সৰু সৰু কথাই মোক ইমান সহজে পিছলৈ টানি আনিব নোৱাৰে। মই জানো মোৰ লগত ভগৱানৰ আশীৰ্বাদ আছে আৰু সেই ভগৱানে মোক সদায় লগ দিব। আৰু মই এইটোও জানো যে মোক বেয়া পোৱা কেইজনৰ ভিতৰত আচলতে ঠিক বেয়া পোৱা বুলিও নকওঁ, সেই ভাল পোৱাৰ সংখ্যাটো নিশ্চয় বেছি। আৰু মোৰ শুভাকাংক্ষীসকল, জ্যেষ্ঠসকলৰ আশীৰ্বাদ, মোৰ সতীৰ্থসকলৰ মৰম, কনিষ্ঠসকলৰ যি মৰম উৎসাহ, সকলোৰে আশীৰ্বাদত আগবাঢ়ি যাব পাৰিম, সেই আত্মবিশ্বাস আছে লগত। আৰু আপোনালোকৰ পৰা মাত্ৰ এইটোৱে বিচাৰিছোঁ, সদায় যেন আশীৰ্বাদ কৰে। নিশ্চয় ভুল ত্ৰুটি হ'ব পাৰে, মই বহুত এই ক্ষেত্ৰত অভিজ্ঞতা একেবাৰেই নিম্নতম বুলি কৈছোঁ, কাৰণ মই 2018 চনৰ পৰাহে সাংবাদিকতাৰ লগত জড়িত হৈছোঁ। মোৰ অভিজ্ঞতা খুবেই কম। এই অভিজ্ঞতাখিনি যাতে আৰু মই অভিজ্ঞতা গোটাব পাৰোঁ, মোৰ ভুলবিলাক যাতে আপোনালোকে শুধৰাই দিব পাৰে, তাৰ বাবে মই সদায় আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম। আৰু মোৰ ভুল ত্ৰুটিবোৰ যাতে আপোনালোকে শুদ্ধ কৰি মোক আগবাঢ়ি যাবলৈ সদায় যেন প্ৰেৰণা দিয়ে। আৰু আমাৰ এই মৰমৰ চেনেলটি খবৰ 24x7 অসমক আপোনালোকে যেন সদায় এইদৰে মৰম দিয়ে। শেষত সকলোকে এই ভিডিঅ'ৰ যোগেদি ধন্যবাদ আৰু কৃতজ্ঞতাই জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আমাৰ এই খবৰ 24x7 অসমৰ চেনেলটিক এনেদৰেই যেন মৰম দি যায়। ধন্যবাদ। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। থেংক ইউ। বাই বাই। শ্ৰদ্ধা মনত যাচিছোঁ। আজি এই দিনটোৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে মই প্ৰথমে স্মৃতিক আচলতে ধন্যবাদ জনাব বিচাৰিছোঁ। কালি দিনটোত বহুবাৰ আমাৰ দুয়োগৰাকীৰ মাজত ফোনৰ যোগাযোগটো খেলি মেলি কৰি সম্পন্ন হৈছিল। বিকাশৰ এখন মঞ্চ এতিয়া মই দেখিছোঁ আমাৰ নিউজ চেনেলবিলাকৰে অহাৰ আগত ছ'চিয়েল পজিটিভলি চাওকচোন, ভাল ছ'চিয়েল মিডিয়াতে বৰ আপুনি মই ভাবিব নোৱাৰা ধৰণৰ কিছুমান একেবাৰে বয়সস্থ মানুহলৈকে জীৱনত 70 বছৰ পাৰ হৈ গ'ল, সমাজখনে চিনি নাপালে। প্ৰতিবাৰে কবিতাত মই দেখিছোঁ, বাতৰি শিৰ নামাত চকু নিদিবা, প্ৰতিটো সমাজ জীৱনৰ কলিজা কোটি কোটি খাব পৰাকৈ এই নিউজ চেনেলবিলাকে কণ্টেণ্টবিলাকে কাম নকৰক। আৰু আমি সদায় ইতিবাচক বিষয়ে কাম কৰিম। এইকেইটা কথাৰে বৰ্ডাৰৰ মানুহ যিসকলে মনতে অহা সামাজিক অনুষ্ঠানবিলাকত নহয়, তাতে চাকৰিটো নি পেলাই একেবাৰে ঘৰটো যোৰহাটৰ সীমাত, চাকৰিটো এতিয়া মই নিজে বাছি ল'লোঁ শিৱসাগৰৰ সীমাত। গতিকে এনেকুৱা দেওবাৰবিলাকত অকণমান নিজৰ ঘৰৰ মানুহবিলাকৰ লগত আপোনালোকৰ